নমস্কাৰ পোনপ্ৰথমে ৰত্নগিৰি জ্যোতিগধ্যাত্ম কেন্দ্ৰৰ পৰা আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ। আজি 1427 ভাস্কৰাব্দ 1942 শকাব্দ 2020 চনৰ ভাদ মাহৰ 20 তাৰিখ ইংৰাজী 6 ছেপ্টেম্বৰ ৰবিবাৰ। আজি সূৰ্যোদয় হৈছিল 5:09 আৰু সূৰ্যাস্ত হ'ব 5:34:20। এতিয়া আহিছোঁ আজি দৈনিক ৰাশিফলসমূহলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ মাটি বাৰী তথা নতুন সামগ্ৰী লাভৰ যুগ। যোগাযোগত অত্যন্ত শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ শুভ যদিও ভ্ৰমণত তেওঁলোকে কষ্ট পাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ বুলি পৰিগণিত হৈছে। সুসংবাদে তেওঁলোকক আনন্দিত কৰি ৰাখিব। বিশেষকৈ বৈবাহিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে সুফল হ'ব। নতুন যোগাযোগত সফল হ'ব। ব্যৱসায়ত শুভ আৰু আৰ্থিক উন্নতি লাভ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আত্মীয়ৰ সফলতাত তেওঁলোক আনন্দিত হ'ব। মানসিক শান্তি লাভ কৰিব। সন্তানৰ পৰা সুখ লাভ কৰিব আৰু সামান্য শাৰীৰিক অসুস্থতাত ভুগিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। ঘৰুৱা সমস্যা সমাধান হ'ব। আৰ্থিক উন্নতি ঘটিব। বিশেষকৈ মাটি বাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সুফল হ'ব, যদিও পুৰণি শত্ৰুৰ দ্বাৰা অপকাৰিত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে। তেওঁলোকৰ শাৰীৰিক ভালে নাযাব পাৰে। বিশেষকৈ উদৰ পীড়া, পেটৰ বিষ আদিত ভুগিব পাৰে। আৰ্থিক দিশত লোকচানৰ যুগ আৰু মানসিক দুশ্চিন্তা বাঢ়িব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ বুলি পৰিগণিত হৈছে। শুভ সংবাদে তেওঁলোকক আনন্দিত কৰিব। নৱবস্ত্ৰ তথা নৱ সামগ্ৰী তেওঁলোকৰ ঘৰলৈ আহিব। আৰ্থিক সচ্ছলতা বৃদ্ধি হ'ব আৰু ব্যৱসায়িকসকলৰ কাৰণে নতুন যোগাযোগৰ সৃষ্টি হ'ব আৰু তেওঁলোকে আৰ্থিক উন্নতি ঘটিব, ধনাগম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত তেওঁলোকে অযথা জটিলতা বাঢ়িব পাৰে। কৰ্মত বিবাদ ইত্যাদিবিলাকত জড়িত হৈ পৰিব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকল। আৰ্থিক উন্নতি হ'ব যদিও ভ্ৰমণত কষ্ট হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক দিশত আজিৰ দিনটো অত্যন্ত শুভ। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ ঘটিব, ধনাগমৰ যুগ আৰু কৰ্মপ্ৰাপ্তি ঘটিব আৰু মানসিক শান্তি লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকে নতুন বন্ধুৰ সহায় লাভ কৰিব পাৰিব, আত্মীয়তা লাভ কৰিব, সমস্যাৰ সমাধান হ'ব আৰু গৃহ সুখ লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত অশুভ বুলি পৰিগণিত হৈছে যে তেওঁলোক মানসিক দুশ্চিন্তাত ভুগিব, হ'বলগীয়া কাম পিছুৱাই যাব আৰু সমস্যাৰ সন্মুখীন হ'ব। প্ৰেমত অশুভ, মিছা দুখত তেওঁলোক আজি দুখী হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। বিশেষকৈ সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ সুনাম বৃদ্ধি হ'ব আৰু আৰ্থিক সচ্ছলতা লাভ কৰিব পাৰিব। ৰাজনৈতিক ব্যক্তিসকল, বিশেষকৈ ৰাজনৈতিক দিশত জড়িত হৈ থকা ব্যক্তিসকল তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব আজিৰ দিনটোত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ আৰু পৰিকল্পনা মতে মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কাম কৰাৰ সুবিধা পাব। সামাজিক পদবী লাভৰ যুগ, বিশেষকৈ কৰ্মৰ প্ৰশংসা লাভ কৰিব আৰু সুনাম অৰ্জন কৰাৰ যুগ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো সকলোৰে বাবে শুভ আৰু মংগলময় হোৱাৰ কামনা কৰিছোঁ। শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতিগধ্যাত্ম কেন্দ্ৰ। ধন্যবাদ।